ৰাতিয়ে বৰা চাউল কেইটামান তিয়াই থৈছিলোঁ। এতিয়া এইখিনি ভালদৰে ধুই লৈছোঁ আৰু লগতে কেইটামান কাজু আৰু খিচমিচ লৈ লৈছোঁ। এতিয়া এখন কেৰাহীত অকণমান ঘিউ দি দিছোঁ। ইয়াতে 2টা তেজপাত দিছোঁ। ইয়াতে কাজু আৰু কিচমিচখিনি দি দিছোঁ। অকণমান লৰাই দিছোঁ। এতিয়া ইয়াতে বৰা চাউলকেইটা দি দিছোঁ। ধুনীয়াকৈ মিক্স কৰি দিছোঁ। ইয়াতে অকণমান পানী দিছোঁ। অকণমান সময়ৰ কাৰণে থৈ দিম ঢাকনি মাৰি। আৰু আমাৰ ৰেডি হৈ গ'ল বৰা চাউলৰ জলপান।